वेलकम टू माय टू चेनेल। आज मैं अलग फुरबले ओल तो जाइसो लगरकटार आसे जाइसो कत जाओ माने खाना कथा आछिल लगरकटार तो जगह अलग चाई जाओ इतना बहुत भल हम तो आसे तो बहुत जगह आसे किन्तु बेसि भल लगे तो चाई आसो जाइसो लगरकटा जाइसो অলপ খানা খালোঁ লগৰকেইটাৰ লগত তো সিহঁতে ক'লে খাওঁ বুলি তো সেইকাৰণে ঘৰত খালোঁ তো তেতিয়া ভিডিঅ' কৰা নাছিলোঁ আৰু মানে বনোৱা মানুহে নাছিল তো ময়ে বনালোঁ আৰু কোনে ভিডিঅ' কৰিব আৰু তো এতিয়া আমি আহি পালোঁ পমক্কা পাহাৰ তো পমক্কা যোৱা ৰাস্তাটো অলপমান আগত আছে তো দেখাই আছোঁ তো সেইটো হয় কৈ নাকা যায় ইফালে নাকা যায় পমক্কা তো এইফালে কুমাৰৰ পমক্কাৰ পঞ্চায়ত এটা ৰাস্তা আছে তো এইফালে আহি মানে এটা গণেশ মন্দিৰ পায় তো তাত খাওঁ নেকি খানা তাৰে ওচৰতে তো চাই লওঁ জেগাখিনি যদি ভাল লাগে আৰু তো লগৰ ছোৱালী মাহা গোটাই যাই আছোঁ মানে তলেদি আহিলোঁ ৰাস্তা বনাই আছে এইটো ৰাস্তা বনাই আছে নতুনকৈ তো কি ৰাস্তা হয় গম পোৱা নাই এতিয়ালৈকে বনাই আছে ৰাস্তাটো চাওকচোন ভিউ আহি আছোঁ আৰু তো এইটো হাই ৰাস্তা হ'ব কিজানি বনাই আছে চাওক ভিউ চাওক কি ধুনীয়া ঠাই লৰাবিলাক দৌৰি আছে বল বল এতিয়ালৈকে জাগা পোৱাই নাই ক'ত খাওঁ কি কৰোঁ তো আহি আছোঁ গণেশ মন্দিৰ হয় তো এইটো গণেশ মন্দিৰ হয় কৰবাৰ তো এইটো গণেশ মন্দিৰে হয় খানা খালে ইয়াতে খাব লাগিব গণেশ মন্দিৰৰ কাষত দিয়ে এটা অলপ জেগা আছে তো তাতে খাব লাগিব আৰু তো এতিয়া আৰু ঘূৰিলোঁ আৰু ইয়াত চালোঁ জেগাখিনি তো এইটো গণেশ মন্দিৰ আছিল গণেশ মন্দিৰৰ ফ্ৰণ্টতে তো এইখিনি আছে জেগা ইয়াত খানা খালে খাব পাৰিম আৰু তো কোনোবা যদি আহিব খুজিছে তো ইয়াতে আহি খাব পাৰে খানা তো ধুনীয়া ঠাই আছে ইয়াত বহিব পাৰিব তো এইবিলাক চৌকা সান্দাই আছে তো চৌকাত ভাত বনালে হ'ল আৰু বাচন চাচন লৈ আহিলে হ'ল তো এইখিনি আৰু তো এইবিলাক অলপ লেতেৰা আছে মানুহবিলাক খাই কিনে য'তে ত'তে পেলায় তো চাইডকৈ পেলাব লাগে আৰু অলপমান বনাওঁ আৰু এইবিলাক তো এইখিনি আৰু পিকনিক প্লেচ আৰু আছে বহুত জেগা কিন্তু এইটো আজি প্ৰথম আহিলোঁ ইয়াত খাব লাগিব এইটো গণেশ মন্দিৰ তো এইখন গণেশ মন্দিৰৰ গেট হয় তো এইটো লেখাই আছে চব মন্দিৰটোৰ জেগা ক'ত আছে তো এনেকুৱাকৈ এতিয়া ঘৰ যাব ওলাইছোঁ আৰু যাইছোঁ তো যোৱা ৰাস্তাটো চাওক কিমান ধুনীয়া তো আৰু কি ক'ম আৰু চাই থাকক আপোনালোকে
এইটোক চাকে ভয়তে এই ভয়তে একদম বুঢ়া মানুহে আগতে যে ধৰিছিল সেনেকুৱাকৈ ধৰে একদম মানে কি হ'ব ইমান ভয় নলৰে তো এতিয়া মেইন ৰাস্তা দি ওলাই আহি যাই আছোঁ ঘৰত তো পুলিচ থানাখন নেদেখাওঁ আৰু পুলিচ থানা আৰু কি দেখাওঁ তো কাৰোবাৰ যদি বেমাৰ চেমাৰ হয় যাব ইয়াত ফ্ৰী হস্পিটেল এইখন চন্দ্ৰমা হোটেল সকলোৱে চিনি পায় এইখন চন্দ্ৰমা হোটেল ইয়াত বহুত বৃষ্টি হয় বহুত মানুহ আহে নাৰী চাওকচোন একেবাৰে গাড়ী কিমান এনেকুৱা যাম পোৱা নাই মানে তিনিটা বহি আছোঁ স্কুটি এখনত এতিয়া পালোঁ বাহাঙালা চকতে আছোঁ বৰ্তমান ইয়াত হাইস্কুল এখন আছে হাইস্কুলত যাই আছোঁ তো এইখন হায়াৰ ছেকেণ্ডেৰী ফিল্ড হয় তো এই দৌৰি আছে ছোৱালীবিলাকে ডাইৰেক্ট ঘৰে আহিলোঁ ভিডিঅ'টো আৰু মানে দেখা নাথাকিলোঁ মানে লগবোৰ আহিল লগবোৰ তাতে দৌৰি আছে ফিল্ডত তো লগবোৰে কিবা কথা চথা পাতিলোঁ এনেই পাতি চ' দেখালোঁ আৰু ভিডিঅ'টো তো ঘৰত আহি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু তো এতিয়া এই ভিডিঅ'টো এইখিনি আছিল আজি তো আপোনালোককো জেগা দেখালোঁ তো চাব আপোনালোকেও কেনে লাগিল ক'ব কমেণ্টত তো এতিয়া মই গাড়ীখন থলোঁ ইয়াত তো ইয়াত গাড়ীখন থওঁ তো থৈ কিনে এতিয়া যাওঁ ঘৰত তো এইটো ঘৰে হয় আমাৰ ঘৰটো পুৰাণ ঘৰ হয় এইটো তো এতিয়া বৰ্তমান তাতে আছোঁ তো তাতে দোকানো আছে তো বৰ্তমান তাতে থকা যায় এতিয়া মানুহ চানুহ ইয়াত নাথাকে আৰু তো বস্তুবোৰ আছে কিবা কিবি তো এইবোৰ আৰু দেখা নাথাকোঁ আৰু এইখন গাড়ীখন থলোঁ ইয়াত তো আজি ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই